স্যার ক্যামেরা অন স্যার পাক ই মানে মূর্খাই জিতে ক্যামেরা অন কর তুমি কি কর তো দর্শকো তো মানে মই হৈছি না সো অলপ কষ্ট হয় কথা কতে তো দর্শকো আপোনালোকে চাই আছে KBC খেতি বেছি কৰোৰপাতি তো প্ৰথমতে মই মোৰ ইন্ট্ৰডাকশ্যনটো দিওঁ মই সকলোৱে চিনি পায়েই জনজাত মই বিখ্যাত সুপাৰষ্টাৰ মই হলো নমস্কাৰ মোৰ নাম সমিতাভ লক্ষণ তো মই মানে ভাবছিলোঁ KBC খুলিম কিন্তু KBC খুলি ভাবছিলোঁ মই KBC খুলিম কিন্তু মোৰ KBC খুলিব পইচা নাছিল চ' মই খেতি বেছি দিলোঁ সেইকাৰণে এইটো শ্ব'টোৰ নাম হৈছে খেতি বেছি কৰোৰপাতি মই মানে খেতিটো বেছি কৰোৰপাতি হৈছোঁ এতিয়া মোৰ ঘৰ দুৱাৰ নাই এতিয়া মোৰ এইবিলাকে চব খেতিয়েই চব দেখাই দিয়ক কেমেৰামেন জল্দি ফ'কাছ কৰক ইধৰ জল্দি ফ'কাছ কৰক কেমেৰামেন তো মানে মই খেতি বেছি দিলোঁ আৰু এতিয়া মই বৰ্তমান কৰোৰপাতি নহয় মানে ৰ'দ পাতি হৈ গৈছোঁ য'ত থাকোঁ তাতে মানে হ'ব মানে য'ত যাওঁ তাতে থাকিব লগা হৈছে ঘৰ বাৰী নোহোৱা গৈছে মোৰ ঘৰ বাৰী চব বেছি দিছোঁ KBC খোলাৰ নামত কিন্তু বৰ্তমান আছে মোৰ নাম মাত্ৰ হিচাপে KBC মানে খেতি বেছি খেতিখিনি আছে বেলেগ নাই মোৰ তো চলক মোৰ প্যাरे भाइयों और मालो अब मतलब बहनों तो चलो स्टार्ट करते हैं তো আমি বেছি দেৰি নকৰাকে মই আমাৰ আজিৰ প্ৰথম কণ্টেষ্টেণ্টটোক মাতোঁ না কি কওঁ হাই 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 তো মানে বয়া হৈছি না উপায় নাই আৰু তো আমি প্ৰথম কণ্টেষ্টেণ্টটো মাতোঁ নাম চাম নাজনো তো দৰ্জা ক'ত দৰ্জাই নি তো শুই আছো চা হয় আইছো বাদি আইছো দাদা আইছো তো নমস্কাৰ আমাৰ নতুন কণ্টেষ্টেণ্ট মানে প্ৰথম কণ্টেষ্টেণ্ট নমস্কাৰ ক'ত লাৰা ঘড়ী তলত দিছে কি কৰা দাদা সরি দাদা সরি না কোৰ পেজি উঠি আহিছে এইবিলাক মনে মনে দাদা মই প্ৰথমতে মোৰ ইন্ট্ৰডাকশ্যনটো দি দিওঁ আপোনাক ভিডিঅ'টো হ'ব দেচোন হ'ব দে ভিডিঅ' দেখাম দে কৈ থাক ছাগালে গৰুৱে কহে যি ইয়াৰ লগত তো বাদ দিয়ক মই ইন্ট্ৰডাকশ্যনটো দি দিওঁ দিয়ক মই বহুত দুখা আছিলোঁ বহুতে দুখা আছিলোঁ বহুত মানে একদম দুখা আছিলোঁ মই ঘৰটো নাইয়ে বাৰু জংঘলত মই গাছৰ পাত পিন্ধিছিলোঁ কি কওঁ আৰু মই গাছৰ পাত 1 মিনিট মানে কলপাত এটা পাছত দেখি পিন্ধিলোঁ চালা ছাগাল গৰু মই পাত পিন্ধো ৰাতি বান্দাৰ আহি পাত খাই পেলাই মই পুৱা উঠি লাগতা হৈ থাকোঁ মই দুখ এই কাপোৰহে আজি মই চুৰ কৰি আনিছোঁ ক'ৰ পৰা বুলি ভাবছি বান্দাৰক ঘোচ দিছোঁ মই তোক গছৰ পৰা কল পাৰি দুখ বুজি নাপায় কাই যি হ'ল তো এতিয়া আমি আৰম্ভ কৰোঁ না কি বঢ়িয়া তো এতিয়া আমি কুৱেশ্যন সুধিম তোমাক আৰু তুমি উত্তৰ দিব লাগে প্ৰথম কুৱেশ্যনটোৰ এনচাৰত থাকিব তোমাৰ 7 টকা তো আমি উলিয়াই আনো মানে কথাটো কি হ'ল কাগজ নাই আমাৰ বাজেট ল' না বহুত সেইকাৰণে আমি কাগজত মানে পাতত লিখি লৈছোঁ পাতত আছে আমাৰ কুৱেশ্যনবিলাক তো আমি আৰম্ভ কৰোঁ না কি তো খেলাখন আৰম্ভ কৰাৰ আগতে এটা মই নিয়ম কৈ লওঁ এতিয়া যদি তই শুদ্ধ উত্তৰ ক তেতিয়াহ'লে তই পইচা পাবি আৰু যদি তই ভুল ক তেতিয়াহ'লে ডাবল দিব লাগিব মোক কিন্তু বুজছা হ'ব না নহয় ক নহয় যদি এতিয়া গেট লাষ্ট অফ মাই হাউচ
হাউচ মানে হাউচে মানে ডাঙৰ হাউচ কি কবি হয় না হ'ব দিয়ক দাদা হ'ব দিয়ক মই কি পাছে বুটটো পইচাই সেইকাৰণে পঢ়বা ল'ব লৈ গৈছে একে আহিবা লগা আহিছে মই কেনেকৈ পইচা দিম পইচা নাই পইচা নাই পইচা নালগে দে একে মাংস মানে একে দে আমি হ'ব দে নালগে দে বাবা নালগে পইচা দিবা হ'ব দে দে तो चलो शुरू करते हैं तो प्रथम प्रश्न अपना स्क्रीनोट স্ক্ৰীন খেন মানে দাদা স্ক্ৰীনটো দেখা পোৱা নাই মই মানে সেই লো বাজেট কাৰণ নাই আৰু উপায় নাই সেনে কৈছোঁ কিন্তু মই ডাইলগ তো চল সুধোঁ মই তোক না কি না তো প্ৰথম কুৱেশ্যন মোৰ তিৰি কেইটা অপশ্যন এ নকওঁ অপশ্যন বি কম বুলি ভাবছা নেকি নকওঁ অপশ্যন চি কিয় কম তোক কিয় কম অপশ্যন ডি নাজনো মই নকওঁৱেই তোক নকওঁৱেই তই নিজে ক'ব লাগিব এতিয়া আপোনাৰ তিৰি নে দাদা ই ক'ত গম পালা কেমেৰা মানে ই ক'ত গম পালা তিৰি নহয় বুলি তই কৈছা দেই কৈছা না শুদ্ধ তোৰ তই পালি এতিয়া 7 টকা তো এতিয়া সেকেন্ড কোৱেশ্যনৰ পৰা আমি যাওঁ না তো মানে সেকেন্ড কোৱেশ্যনটো হ'ল এতিয়া আমাৰ সেকেন্ড কোৱেশ্যনটো পইচা হ'ব 70 টকা 70 টকাটো মানে নিছোঁ প্ৰশ্ন অনুযায়ী 70 টকা দিয়া নহয় তথাপিতো আৰু তোৰ কষ্ট হৈ বুজি দিছোঁ আৰু মই তো মানে বুঢ়া হৈছি না উপায় নাই আমি কোৱেশ্যনটো সুধোঁ নাকি তো কানু মণ্ডল দিছে কানু মণ্ডলৰ মাতটো কাৰ দৰে অপশ্যন এ কাউৰী অপশ্যন বি কুলি অপশ্যন চি কুকুৰ অপশ্যন ডি নাই অপশ্যন ডিটো উঠাই দিছে দেখোন ইয়াতে ক কোনটো হ'ব চ' দাদা আপোনাৰ মই অলপ প্ৰশ্নটো এনালাইজ কৰি গম পাইছোঁ এইটো হ'ল কাউৰী সেইটো কাউৰীৰ অপমান হৈ যাব সেইটো হ'ব নোৱাৰে বিটোতো কুলি হ'বাই নোৱাৰে সেইটো হ'বাই নোৱাৰে মই না এটা অপশ্যন ডিটো নাইয়ে অপশ্যন ই গাহৰি সেইটো হ'ব লাগিব গোটাই আৰু শুদ্ধ উত্তৰ দিছে তই কিবা পইচা খাইছা নেকি কেমেৰামেন হে এনে পইচা পাতি নাই লুটলা ইমান গোটেই গাল তাৰ মই আছিলোঁ এখনি খেতি খিনি আৰু কিবাকে আছিলোঁ এখনি জেগা এখনিও এতিয়া বেচবা লাগিব কিজানি চিয়াৰ পাইছিলোঁ বহিবা এইটো মাটিত বহিবা লাগিব কিজানি যি ৰকম শুদ্ধ উত্তৰ দিছে আমি নেক্সট কুৱেশ্যনলৈ আহোঁ কেমেৰামেন তই কি বকি থাকা চৰত কাণ ফাটি যাব কিন্তু সেইবাৰে বকি থাকি তো এতিয়া আমি নেক্সট কুৱেশ্যন সোধোঁ তো আমাৰ যি একটেননি আছে ডাঙৰ একটেননি বিখ্যাত ডাঙৰ লিচা চাটানি আৰু তাইৰ বয়ফ্ৰেণ্ড আছিল এক্স বয়ফ্ৰেণ্ড টাইগাৰ কি আছিলে ছাৰ্ফ টাইগাৰ ছাৰ্ফক কিয় ব্ৰেকআপ দিছি তাই লিচা চাটানি টাইগাৰ ছাৰ্ফক কিয় ব্ৰেকআপ দিছি তো অপশ্যন এ টাইগাৰ শ্ৰফে ৰাতি বেছিকৈ কম্ফু খেলিছিল অপশ্যন বি অপশ্যন বিটো টাইগাৰ শ্ৰফ বৰ সৰু আছিল ঘৰটো অপশ্যন চি নাজানো অপশ্যন ডি নাই বাৰেও নাই অপশ্যন ডি একদম নাই তোক দুটাই অপশ্যন দিয়া হৈছে সেই দুটাতে কওঁ এই দুটাত যদি নকওঁ তোক ন এইবাৰ চাৰি চেণ্ডেলে দেখোঁৱে কিন্তু গাল ফাটি ভাল কৈ চ' দাদা ইয়াৰ মোৰ মতে ইয়াৰ ঘৰটোতো সৰু নাছিল বাকী কম্পিউটাৰ খেলিছিলে এনচাৰ হ'ব ডি মই নাজানো
এই কেমেৰামেন ইয়েৰো ক'ত গম পালাগে মই নাচলো বুলি শুদ্ধটো ইমান কেনেকৈ দিছেনো আপনি দাঁড়িয়ে কিনতে করলাম অমিতাভ বচ্চন হয় আপনি মই শুদ্ধ কৈছিলোঁ মই অমিতাভ বচ্চন মই সুমিতা লচ্ছন যা যা যাই বলো আও দাদা পয়সা পয়সা ঢুকতে দিব দাদা পয়সা বাকি যা 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 পয়সা ঢুক